আপোনালোকে চাই আছে আজি সাংস্কৃতিক সন্ধিয়া বুলি ধৰি লওক আমি আছো গোটেই ল'ৰা ছোৱালীবিলাক ৰেডি এয়া মেম আছে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব হ'ল মেম কিবা এটা কওক আজি অনুষ্ঠান তিৱাসকলৰ লগতে আৰু দুটা জনগোষ্ঠী থাকিব আমি এনেদৰে দিনটো কষ্টৰ শেষত সন্ধিয়া ভাত পানী খাই আমি সদায় এনেদৰে এনজয় কৰোঁ হয়নে মেম এই মজা আমি সকলোৱে এনজয় কৰিম পিছফালে সকলো আজি দেখা আছে ভালো